যোৱাকালি মই এটা ষ্টৰি দিছিলোঁ আমাৰ নেক্সট লেভেল ফেমিলি মই অকণমান সহায় বিচাৰিছিলোঁ আৰু বহুতে সহায় কৰিবৰ কাৰণে মেছেজ কৰিছে সকলোৱে পোষ্টাৰ বিচাৰিছে যোৱাকালি পোষ্টাৰটো বনোৱা নহ'ল এতিয়া পোষ্টাৰ ফুল ৰেডি মই এটা আপোনালোকক নম্বৰ দিছোঁ হোৱাটছআপ নম্বৰ আপোনালোকে জাষ্ট হোৱাটছআপত ফোন নকৰিব নম্বৰটোত আপোনালোকে মেছেজ কৰক লগালগ আপোনালোকক এটা ভাল চাই মানে যিটো আমাৰ অফিচিয়েল মানে পোষ্টাৰটো আছে যাত্ৰাৰ সেই পোষ্টাৰটো আপোনালোকক দিম আৰু আপোনালোকে অসমৰ ইপুৰৰ পৰা সিপুৰলৈকে যোনে যেনেকৈ য'তে পাৰে ডাঙৰকৈ হওক সৰুকৈ হওক নিজৰ বুলি ভাবি কিনে সকলোৱে পোষ্টাৰটো ওলাওক আৰু ধুনীয়াকৈ ক'ৰবাত লগাই পেলাই মোক ইনষ্টাগ্ৰামত মেনশ্যন কৰিব বা হোৱাটছআপৰ নম্বৰতে পঠাব চবৰে ফটো মই ধুনীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিম ভাল লাগিব এতিয়া মই এইটো নম্বৰটো আপোনালোকে মেছেজ কৰক আৰু ধুনীয়াকৈ মই আপোনালোকক ভাল অৰিজিনেল ফাইলত দিছোঁ তেতিয়া আপোনালোকে যদি কোনোবা ডাঙৰকৈ বনাব বিচাৰে কাৰোবাৰ দোকানত হওক ৰেষ্টুৰেণ্টত হওক ধাবাত হওক বা ক'ৰবাত তিনিআলি চাৰিআলি যোনে য'ত যেনেকৈ পাৰে ধুনীয়াকৈ লগাব পাৰে পোষ্টাৰটো ভাল কোৱালিটিত দি আছোঁ অলপমান পিছত এই নম্বৰটোত আপোনালোকে এটা মেছেজ দি দিয়ক হাই বুলি আৰু ভাল লাগিব সকলোৱে পূৰা শ্বেয়াৰ কৰি দিয়ক পোষ্টাৰটো 20 নৱেম্বৰ আহি আছে যাত্ৰা আৰু ফাইনেলি আমাৰ পোষ্টাৰ হৈ গ'ল আপলোড মই ইনষ্টাগ্ৰামত আপলোড কৰিছোঁ আপোনালোকে যোনে যোনে চোৱা নাই পোষ্টাৰটো গৈ চাওক এটা ধুনীয়া কমেণ্ট দিয়ক পোষ্টাৰটোত আৰু লগতে আমিতো যিটো মেইন যাত্ৰা ভিডিঅ' আহিব সেইটোতো আমি 10,000 কমেণ্ট কৰিমেই চবে মিলি আৰু এটা কথা সকলোৱে কৈ থাকে ভাল পাওঁ বুলি সকলোৱে ৰাস্তাত যাওঁ বা য'তে যাওঁ সকলোৱে মৰম ভাল পোৱা দিয়ে এতিয়া চাওঁ আমাৰ যাত্ৰাক কোনে কিমান মৰম ভাল পোৱা দিয়ে আৰু লগতে মই কৈছোঁ আপোনালোকক ইয়াৰ আগৰ ষ্টৰীত যিটো নম্বৰ দিছোঁ সেই নম্বৰটোত হোৱাটছআপ কৰক মই আপোনালোকক পুৰা অৰিজিনেল ফাইলটো দিম আৰু যোনে যেনেকৈ পাৰে ষ্টৰিটো মোৰ বহুত আহি আছে এতিয়া মেনশ্যন কমচে কম এতিয়া ফটোটো আপলোড কৰাৰ লগে লগে 5-6টামান মেনশ্যন আহিছে কিন্তু ছেম বস্তু মই মেনশ্যন নকৰোঁ কাৰণ চবে মোৰ ফটোখনে মোক মেনশ্যন কৰি আছে সেইটো মই ৰিমেনশ্যন নকৰোঁ কাৰণ জাবৰা হৈ যাব বেছি মই মেনশ্যন অকল সেইকেইটা ফটো কৰিম যিকেইটা ফটো ক'ৰবাত ধুনীয়াকৈ যোনে যোনে পোষ্টাৰ বনাই পেলাই ভালকৈ ক'ৰবাত এনেকৈ বা ক'ৰবাত লগাইছে পোষ্টাৰটো আজি নহ'লেও কালি হ'লেও ক'ৰবাত ভালকৈ পোষ্টাৰ লগাওক দোকানত হওক ক'ৰবাত ৰাস্তাত হওক পোষ্টাৰ লগাই কিনে তাৰে তলত ধুনীয়াকৈ উঠি কিনে ফটো দিয়ক মই ধুনীয়াকৈ শ্বেয়াৰ কৰি দিম কাৰণ ছেম ফটো আপোনালোকৰ যিটো হোৱাটছআপ নম্বৰটো মই ইয়াৰ আগৰ ষ্টৰীত দিছোঁ তাতে ধুনীয়াকৈ মেছেজ কৰক অৰূপ ভাইৰ নম্বৰ ধুনীয়াকৈ সকলোকে ডকুমেণ্ট কৰি কিনে অৰিজিনেল ফাইলটো দি আছে আৰু আপোনালোকে আশা কৰিলোঁ সকলোৱে যোনে আছে য'ৰ পৰা বঙাইগাঁও ধুবুৰী ঢলা-শদিয়া শিৱসাগৰ মাজুলী য'তে আছে মোৰ নাম অহা নাই ইমান ডিষ্ট্ৰিক্ট কেনেকৈ নাম একেলগে আহিব যিমান নাম আছে সকলোৰে মানে নগাঁও চগাঁও য'ত হওক এভৰিথিং সকলোতে পোষ্টাৰখন যোনে যেনেকৈ পাৰে লগাই দিয়ক লোকেল যিসকলে আছে তাৰপিছত মই শ্বেয়াৰ কৰি দিম মোৰ ইনষ্টাগ্ৰাম ষ্টৰীত এতিয়া কি হৈ আছে মই যিখন ফটো আপলোড কৰিছোঁ সেইখন ফটোই মোক ষ্টৰী মেনশ্যন কৰি আছে সেইটো মই শ্বেয়াৰ নকৰোঁ কাৰণ মই কৰিছোঁ সেইটো ছেম হ'ব চবৰে তে লাগিব কোনে কোনে মোক ভাল পায় কোনে কোনে মোৰ হৈ কিনে কিবা এটা কৰিছে তেতিয়া সেই বস্তুটো মোৰ নিজৰো শ্বেয়াৰ কৰি ভাল লাগিব থেংক ইউ ছ' মাছ যাত্ৰা এটা প্ৰব্লেম হৈ গ'ল আজি মই ষ্টৰীটোতে মই ব্লগে দিব পৰা নাই ব্লগ মই এডিট কৰিব ওলাওঁ আকৌ কিবা কিবি প্ৰব্লেম হৈ যায় সেইকাৰণে মই ব্লগে দিব পৰা নাই চাওঁ এতিয়া যদি 1 ঘণ্টামানত ব্লগ ৰেডি হৈ দিম নহ'লে কালি ৰাতিপুৱা দিম এতিয়া মই এটা প্ৰব্লেম হৈ গ'ল যিটো মই যে নম্বৰ দিছিলোঁ সেই নম্বৰটোত ইমান মেছেজ আহিল 3,000ৰ ওপৰৰ মেছেজ আহি গ'ল আৰু সেই মেছেজটো অহাৰ কাৰণে মোবাইলটো হেং হৈ গ'ল মানে এতিয়া মই আপোনালোকক এটা কৈ আছোঁ মই এটা ইয়াৰ নেক্সট ষ্টৰীত এটা বাৰক'ড দিম বাৰক'ড আৰু টেলিগ্ৰামৰ ID দিম আপোনালোকে টেলিগ্ৰামত মই থাকিম গ্ৰুপ এটা জইন কৰোঁ তাতে একেলগে চবকে পোষ্টাৰটো দিম মানে 20,000 মানুহক একেলগে দিব পাৰি তে তাতে কৰোঁ হোৱাটছআপত কি হৈছে বহুতক পঠাই থাকোঁতে দিগদাৰ হৈছে ইমান মানুহ মেছেজ দি আছে তে টেলিগ্ৰামৰ নেক্সট ষ্টৰীত মই দি আছোঁ টেলিগ্ৰামৰ এটা পোষ্টাৰ সেই পোষ্টাৰটোত আপোনালোকে টেলিগ্ৰামৰ বাৰক'ড দিম স্কেন কৰি পেলাই আপোনালোকে গ্ৰুপটোত জইন হৈ যাওক টেলিগ্ৰামৰ গ্ৰুপটো